এনেকৈ নহৰুৰ লগত বনাই খাব, খাই ভাল পাব। আজি মই নহৰু মাছ বনাবলৈ লৈছোঁ। তাৰ বাবে মই 5টা নহৰু পিচি লৈছোঁ। এয়া জালুকৰ গুড়ি, এয়া জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, 4টা জলকীয়া, তেজপাত, আদা, এয়া হালধি, নিমখ, মিঠাতেল। মই মাছখিনিত হালধি আৰু নিমখেৰে সানি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দিলোঁ। কেৰাহী গৰম হৈছে, এতিয়া মিঠাতেল দিওঁ প্ৰয়োজন অনুসৰি। তেল গৰম হ'ল, এতিয়া মাছ দিওঁ তেলত। মাছটো 2টা চাইড ভালকৈ ফ্ৰাই হ'ব দিব লাগে। এতিয়া খাই ভাল লাগিব। মাছ ফ্ৰাই হৈ গ'ল, কালাৰ ধুনীয়া হৈছে। থাকি যোৱা তেলতে থেতেলি লোৱা নহৰু দি দিওঁ। নহৰুখিনি ভালকৈ ভাজি লওঁ। ৰেচিপিটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেজপাত আৰু কেঁচা জলকীয়া দিলোঁ। অলপ জালুকৰ গুড়ি দিলোঁ। জিৰাৰ গুড়ি অলপ দি দিলোঁ। অলপ ধনিয়া গুড়ি দিলোঁ। পিচি লোৱা আদা অলপ দিলোঁ। ভালকৈ ভাজি লৈছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যাতে গুচি যায়। নিমখ অলপ দি দিলোঁ। ভজা হৈ গ'ল, এতিয়া গোন্ধটো ভাল হৈছে। 1 কাপ পানী দি দিলোঁ। লো ফ্লেমত দিলোঁ। মাছটো দি দিলোঁ। জুইটো কমতে ৰাখিব। মই অলপ পানীটো শুকাবলৈ দিছোঁ। আপোনালোকে জোল বনাইও খাব পাৰিব। পানীটো কমি গৈছে, হৈ গ'ল এতিয়া। এনেকৈ নহৰুৰ লগত বনাই খাব, খাই ভাল পাব।